আপোনালোকে জানেনে যে কিয় গৰম চাহ খোৱাৰ পাছত পানী নাখায় বাৰু? আৰু আমি কেতিয়াবা চকুযোৰ এনেকুৱা ধৰণে মোহাৰিলে জিলমিল তৰা কিছুমান দেখা পাওঁ। আচলতে এইবোৰ কি হয়? আজি এই ভিডিঅ'টোত এনেকুৱা ধৰণৰ 10টা তথ্য লৈ আহিছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। 10 নম্বৰ, আপোনালোকে জানেনে যে মেকুৰীয়ে মিঠা বস্তুৰ সোৱাদ নাপায়? 9 নম্বৰ, হামিংবাৰ্ড, লোন চুইফ্ট, কিংফিছাৰ, গ্ৰেপ এইবিলাক এনেকুৱা ধৰণৰ পক্ষী হয় যি খোজকাঢ়িব নোৱাৰে। 8 নম্বৰ, আপোনালোকে জানেনে আমাৰ মস্তিষ্কই চিন্তা কৰিবৰ বাবে 10 ৱাটৰ শক্তি ব্যৱহাৰ কৰে। 7 নম্বৰ, মালয়েছিয়া একমাত্ৰ এনেকুৱা এখন দেশ হয় য'ত হালধীয়া কাপোৰ পিন্ধাটো ইলিগেল হয়। 6 নম্বৰ, বৈজ্ঞানিকসকলৰ মতে চন্দ্ৰপৃষ্ঠৰ ধূলিৰ পৰা জ্বলা বাৰুদৰ গোন্ধ ওলায়। 5 নম্বৰ, আমি কেতিয়াবা আমাৰ চকুযোৰ এনেকুৱা ধৰণে মোহাৰিলে এনেকুৱা ধৰণৰ জিলমিল তৰা দেখা পাওঁ। এইবিলাকক ফচফিন বোলা হয়। 4 নম্বৰ, আপোনালোকে জানেনে যে চীন দেশত এনেকুৱা এখন গাঁও আছে যিখন গাঁৱত সাপৰ খেতি কৰা হয় আৰু সেই গাঁওখনৰ নাম হৈছে জিচিকিয়াও। 3 নম্বৰ, নৰ্থ ডাকোটা। এইখন পৃথিৱীৰ একমাত্ৰ এনেকুৱা এখন দেশ হয় য'ত জোতা পিন্ধি শোৱাটো ইলিগেল হয়। কেৱল ঘৰতে নহয়, পাৰ্ক, বাছ বা অন্য ক'ৰবাত জোতা পিন্ধি শোৱাটো ইলিগেল হয়। 2 নম্বৰ, আপোনালোকে জানেনে মোবাইল ফোন বেছি দেৰি ব্যৱহাৰ কৰিলে নম'ফবিয়া নামৰ ৰোগ হ'ব পাৰে। এই ৰোগ হ'লে মানুহে মোবাইলৰ অবিহনে থাকিব নোৱাৰে। 1 নম্বৰ, আপোনালোকে জানেনে কিয় গৰম চাহ খোৱাৰ পাছত পানী নাখায় বাৰু? আচলতে গৰম চাহ খাই লগে লগে পানী খালে দাঁতৰ এনামেল নষ্ট হয় আৰু দাঁতৰ শক্তি কমি যায়। সেইবাবে গৰম চাহ খোৱাৰ পাছত লগে লগে ঠাণ্ডা পানী খাব নালাগে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।